হেল্ল' এভৰিৱান, বহুত দিনৰ মূৰত ফুৰিবলৈ যাবলৈ ওলাইছোঁ আৰু গুৱাহাটীৰ পৰা দিল্লীৰ পৰা মধ্যপ্ৰদেশলৈ যাত্ৰা কৰিছোঁ। মোৰ লগত আছে পদ্মদা। গতিকে আমি দুয়োটাই ওলাইছোঁ, এতিয়া ফ্লাইটত আছোঁ। গতিকে চাই যাওক মোৰ মধ্যপ্ৰদেশলৈ যোৱা যাত্ৰাটো কেনেদৰে যায়, সেই আপোনালোকক পৰালৈকে মই দেখাই যাম। গতিকে ব'লক। कृपया शौचालय का प्रयोग करें और सभी इलेक्ट्रॉनिक उपकरणों की बंद या फ्लाइट मोड में रखें। आप अपने कीमती सुझाव हमारे SMS द्वारा भेजे गए लिंक पर या हमारी वेबसाइट আহি পালোঁ দিয়ক গাইজ, এতিয়া ফ্লাইটখন নামি আছে। গতিকে ব'লক চাওক ঘৰবিলাক, পথাৰবিলাক কেনেকুৱা সৰু সৰু দেখি ওপৰৰ পৰা। হাই এভৰিৱান, মই আছোঁ মধ্যপ্ৰদেশত পাটনা নামৰ গাঁও এখনত, আৰু ইয়াতে মানে বহুত ডিফাৰেঞ্চ বস্তু দেখিবলৈ পাইছোঁ। আচলতে ঘৰবিলাক মানে বহুত বেলেগ বেলেগ ইয়াৰে মানুহৰ, আপোনালোকক মই দেখাইছোঁ। अरे महीना कैसे ना है पैसा, हम कहा कह रहे सुनो तो आप এইবিলাক ঠাইত আচলতে বাহিৰৰ পৰা মানুহ আহিলে এনেদৰে স্বাগতম জনায়। কপালত ফাকুৰ এটা ফটা দিয়ে, তাৰপিছত এনেকৈ ফুলেৰে মালাৰে এনেকৈ হাতত দিয়ে। ভাল লাগে এইবিলাক। ইয়াৰ মানুহবোৰৰ বিশেষকৈ ইনকাম চ'ৰ্চ বুলি ক'লে খেতিয়ে আছে। তেওঁলোকে বহুত খেতি কৰে, আৰু এইফালে গৰু আছে, ছাগলী, এইবিলাক পুহিব পাৰে। ইয়াত ধুনীয়া ধুনীয়া মানে পথাৰ আছে, ঠাই বহুত আছে কাৰণে এইবিলাক কৰি তেওঁলোকে বিশেষকৈ সেইবোৰেই কৰে। তেওঁলোকে আহি থাকোঁতে ধুনীয়া এটা মানে ৱাটাৰফল দেখা পালোঁ, সেইটোলৈ মানে ফুৰাই আহিব বোলে আমাক। তো আমি আহিলোঁ ইয়াতে, ধুনীয়া লাগিছে লোকেশ্যনটো। চাওক আপোনালোকে, দেখাই আছোঁ মই। ভোকো লাগিছে, দিনটো জাৰ্ণি কৰি থাকোঁতে গৈছে। ইফালে ফিল্ডত গৈছিলোঁ, ফিল্ডত চালোঁ, এতিয়া ৱাটাৰফলটো দেখাই আছোঁ। ঠাইটো ধুনীয়া লাগে। এওঁলোক হ'ল আমাৰ লগত আহা আজি ফিল্ড ভিজিটৰ। আচ্ছা আচ্ছা লগা। क्या नज़ारा है यार। আৰু মোৰ লগত আছে অসমৰ পৰা অহা ৰমিঅ' দা। কেনেকুৱা লাগিছে আপোনাৰ? একদম বঢ়িয়া। আমি কোনোবা এটা জেগাত আহিছোঁ, হয়, একদম আনএক্সপেক্টেড, একদম বঢ়িয়া। পাথৰবিলাক চাওক কেনেকৈ হয়, আপোনালোকক মই দেখাই আছোঁ। ইয়াতে আহি আমি লাঞ্চ কৰি আছোঁ, চাওক আপোনালোকে। আৰু পিছফালৰ পৰিৱেশটো চাওক মোৰ, কিমান ধুনীয়া। এনেকুৱা ঠাইত মানে খাই বহুত আচলতে ভাল লাগে। आज की स्थिति में हम তলত চাওক কিমান তলত আছে। ইয়াৰ পৰা পৰিলে আৰু মানুহ নাবাচিব। বাই বাই।